So hey guys, মই ৰাজ জংগাল বেক এগেইন মাই ইউটিউব চেনেল ৰাজ আছাম। সো আমাৰ ইউটিউব চেনেলৰ নামটো চেঞ্জ কৰা হৈছে ৰাজদীপ ব্লগছৰ পৰা ৰাজ আছামলৈ কনভাৰ্ট কৰা হৈছে। কিহৰ কাৰণে কৰা হৈছে গাইজ আপোনালোকক কৈ আছোঁ। সো গাইজ আমি ৰাজদীপ ব্লগছ ইউটিউব চেনেল নামত বহুতো ভিডিঅ' আপলোড কৰিছিলোঁ। বহুত ধৰণৰ ধৰক ইণ্টাৰভিউ ভিডিঅ' হ'ল, ব্লগ ভিডিঅ' হ'ল, কিবা ফটোৰ ভিডিঅ' হ'ল। সো সেইকাৰণে আমাৰ চেনেলৰ নামটো চেঞ্জ কৰা হৈছে। যদি বেলেগ ৰাজদীপ ব্লগছ নামৰ ব্লগছ থকা জেগাত যদি ইণ্টাৰভিউ ভিডিঅ' চালোঁ, কিবা ফটো ভিডিঅ' চালোঁ, কিবা ফিটনেছৰ ভিডিঅ' চালোঁ, তেতিয়া ভাল নালাগিব। সো সেইকাৰণে আমাৰ চেনেলটোৰ নাম চেঞ্জ কৰা হৈছে, ৰাজ আছামলৈ কনভাৰ্ট কৰা হৈছে। আপোনালোকে চোৱা নাই যদি চাওক। সো এই কৰোণা মহামাৰীৰ ফলত অসমৰ প্ৰায় জেগাতে লকডাউন হৈছে। সো প্ৰতিটো প্ৰায় জিমবোৰে বন্ধ কৰা হৈছে। সো আজি আমি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। যদি আপোনালোকে জিম কৰি আছে বা জিম কৰা নাই, জিম কৰিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো চাব পাৰে। জাষ্ট আমি হোম ৱৰ্কআউট কৰিম, হোমত ঘৰতে থাকি কেনেকৈ ৱৰ্কআউট কৰিম আপোনালোকে চাব পাৰিব। সো কৰোণাৰ প্ৰভাৱটো বেছি হৈছে, বাহিৰত উইদাউট ৰিজন ক'তো নাযাব গাইজ। ক'ৰবাত গ'লে মাস্কটো পিন্ধিব, মাস্কটো পিন্ধাটো বহুত জৰুৰী। সো জান এইটো জাহানে প্ৰথমে জীৱন, তাৰপিছত বেলেগ। সো আজি আমি হোম ৱৰ্কআউট কৰিম, কেনেকৈ কৰিম আপোনালোকে কৰিব পাৰিব। সকলোখিনি দেখুৱাম আপোনালোকক। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু লগৰ এজনৰ লগত শ্বেয়াৰ কৰি দিব। তাৰপিছত যদি আগত বেলেগ ফিটনেছৰ কিবা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। তেনেধৰণৰ ভিডিঅ'বোৰ আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। সো গাইজ সময়টো নষ্ট কৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰোঁ গোটেইখিনি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। 1v1 কম কেনেকৈ কৰি কি কৰিব লাগে। সো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ আজি আমি ৱাৰ্ম আপৰ পৰা আৰম্ভ কৰিম। ৱাৰ্ম আপটো কৰাটো বহুত প্ৰয়োজন, কাৰণ ৱাৰ্ম আপটো ফাৰ্ষ্টে কৰাৰ পিছতহে আপোনালোকৰ বডিটো হিট হয়। আৰু ৱাৰ্ম আপটো কৰাৰ ফাইদাটো এইটোৱে যে আপোনালোকক ক'তো ইঞ্জুৰিছ নহয়। যদি সৰু সৰু ইঞ্জুৰিছৰ কাৰণে আপোনালোকক জীৱনত কিবা বেয়া প্ৰভাৱ পৰিব পাৰে। সো প্ৰথমে ৱাৰ্ম আপটো কৰিব লাগে। আপোনালোকক ৱাৰ্ম আপ কেনেকৈ কৰে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম 1v1। Staying up when I go out, you gotta know I'm all yours. But when I say what's that about, you stop. গাইজ ৱাৰ্ম আপটো 30 ছেকেণ্ড কৰিব লাগে। তো 30 ছেকেণ্ড ৱাৰ্ম আপটো কৰিব। মই 30 ছেকেণ্ড ৱাৰ্ম আপটো হৈ গ'ল। সো তেনে ফাৰ্ষ্ট কৰিম পুছ আপ। তো আপোনালোকক কেনেকৈ পুছ আপ কৰি পেলাই দেখুৱাম। সো পুছ আপ কৰিব গৈছোঁ। পুছ আপ কৰাৰ আগতে প্ৰথমে আপোনাৰ ভৰিটো এনেকৈ থ'ব। তাৰপিছত আপোনাৰ শ্ব'ল্ডাৰ লেভেলটো এইটো চিষ্টেমত আপোনাৰ যিমান বহল থাকে যিমানটো কৰিব। সো ভৰিটো লাহে পিছত দিব, ষ্ট্ৰেইট হ'ব, তো ভুল নহয়। সো তেনেকৈ পুছ আপটো কৰাৰ পিছত ডাউন যাব। ডাউনত এইটো এলব'টো পিছত যাব। সো এনেকৈ আপ ডাউন আপ ডাউন আপ। সো এতিয়া পুছ আপটো আপোনালোকে 3 ছেটৰ পৰা 4 ছেটলৈকে ল'ব, কাৰণ জিম বন্ধ। জিমৰ কাৰণে ইয়াতে অলপ পুছ আপটো ভালকৈ কৰিব আৰু কৰিব। সো এটা ছেটত আপোনালোকে 20 বা 15-20 যিমান আপোনালোকে পাৰে। যদি প্ৰথম আহিছে ফাৰ্ষ্ট, যদি আপোনালোকে পুছ আপ কৰিব নোৱাৰে, ফাৰ্ষ্ট টাইম যেতিয়া পুছ আপ কৰিব আপোনালোকে যদি নোৱাৰে পুছ আপ কৰিব। সো গাইজ আপোনালোকে যদি প্ৰথম পুছ আপ কৰিব নোৱাৰে, আপোনালোকে পুছ আপৰ একবাৰ ৰোৱাও যাব নোৱাৰে, তো তেতিয়া আপোনালোকে এনেকৈ কৰিব, তেতিয়া আপোনালোকৰ সহায় হ'ব। এইটো আঠুটো এইটো ল'ব, তাৰপিছত এইটো চিষ্টেম হৈ থাকিব। আপোনালোকে লাহে লাহে যেতিয়া আপোনালোকৰ পাৱাৰটো আহিব, তেতিয়া অট'মেটিকলি আপোনালোকে এইটো চিষ্টেমত গৈ বিন্দাছ কৰিব পাৰিব এনেকৈ। তো পুছ আপটো হৈ গ'ল। এতিয়া পুল আপ কৰিব লাগে। পুল আপৰ কাৰণে তাত বাৰ নাই, একো নাই। তো ওপৰতে ছাতৰ ওপৰত তাঁৰ বান্ধি থোৱা আছে, এই তাঁৰতে কৰিম। আপোনালোকে যদি পুল আপৰ চিষ্টেম আছে, বাঁহ বা ক'ৰবাত বান্ধি ল'ব ভালকৈ, তেতিয়া ভালকৈ কৰিব পাৰিব। যদি আপোনালোকৰ পুল আপৰ কিবা বাৰ আছে তেনেহ'লে বাৰত লগাইও কৰিব, কিন্তু মোৰ ইয়াত ৱেৰ আছে, ৱেৰতে কৰোঁ কেনেকৈ হয়। তো গাইজ প্ৰথমে তাঁৰটো দেখিলোঁ। আপোনালোক দেখিছে তাঁৰটো, কাষ শুকোৱা তাঁৰ। যদি ছিঙি যায় মোৰ শেষ আৰু। আপোনালোকে আশীৰ্বাদ কৰক যে ছিঙি নাযায়। যদি ছিঙি নাযায় ভালে হয়, আপোনালোকে দেখুৱাব চেষ্টা কৰিম। সো এতিয়া যেন তেন তাঁৰটো নিছিঙিলে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। এতিয়া আমাৰ ইউটিউব ফেমিলি নামত 10 বাৰটো পুল আপ কৰি দিওঁ। সো গাইজ এতিয়া মই ৱেটত কৰি আছোঁ। আপোনালোকে ক'ত নকৰিব যে সৰু টাৱাৰত যে আপোনালোকৰ যিমান বডি ৱেটৰ হিচাপত কৰিব। যদি আপোনালোকে পুল আপ কৰোঁতে নোৱাৰে, তেনেহ'লে সহায় ল'ব কাৰোবাৰ এজনৰ। চিষ্টেমত ওপৰত যাওঁতে কাৰোবাৰ সহায় ল'ব, এইটো চিষ্টেমত যদি নোৱাৰে আপোনালোকে এই চিষ্টেমত ল'ব।
তলৰ আহিব নোৱাৰে, হাফে মাৰিব প্ৰথমে। হাফ মাৰোঁতে আপোনালোকৰ যেতিয়া পাৱাৰ আহিব, এইটো চিষ্টেমত আপোনালোকে যেতিয়া পাৱাৰ আহিব, সেইটো চিষ্টেমত বিন্দাছ মাৰিব লাগিব। এইটো চিষ্টেমত 1 2 3 4 5 6 7 8 9 10। চ' গাইজ অলপ বিষ হ'বই, বিষটো হয় টেম্পৰাৰী, আপোনালোকে জানে, সকলোৱে জানে যদি জিম কৰে আপোনালোকে বিষটো হৈ থাকে। বিষৰ কাৰণে আপোনালোকে এৰি দিব, যিমান বিষ খাব সিমান ভাল হ'ব। কি হাত আছিলে, কি হৈ গ'ল প্ৰভু। ত' আপোনালোকে এটা ৰেপত আপোনালোকে যিমান পাৰে সিমান সক্ষমেৰে মাৰিব, যিমান আপোনালোকৰ ষ্টেমিনা আছে যিমান পাৰে আপোনালোকে 100% দিব। যিমান পাৰে আপোনালোকে এবাৰ 10 বাৰ 15 বাৰ 20 বাৰ যিমান পাৰে সেইটো 3 ছেট মাৰিব। এতিয়া আমি বেলেগটো কৰিম। চবে যেতিয়া পুল আপ পুচাপ হৈ গ'ল, কথাকেইটা কওঁতে যি হাঁহি আছে। সমান ইটা লৈ আমি সমানে দুটা বাইচেপৰ প্ৰগ্ৰেম কৰিম, লাইক ডাম্বেল প্ৰেছ। চ' আপোনালোকে চাওক। তো ইটাটো বহুত পাতলা থাকে। চ' আপোনালোকে যিমান পাৰে ধৰক ডাম্বেলটো 20 বাৰ মাৰিছে যদি ইটাটো 30 বাৰমান মাৰক, আপোনালোকে ৰেপিটেশ্যনটো বেছি কৰক, তেতিয়া আপোনালোকে প্ৰেছাৰটো কৰিব। ধৰক আপোনালোকে হেভি ৱেইট মাৰি আছে, আপোনালোকে যদি হেভি ৱেইট মাৰা নিচিনা কৰিব, লাইক এনেকৈ ধৰক পূৰা বাইচেপত ফ'কাছটো বাইচেপত থাকিব। আমি শ্ব'ল্ডাৰৰ প্ৰেছ কৰিম, আপোনালোকে শ্ব'ল্ডাৰ ফ'কাছ কৰিব। শ্ব'ল্ডাৰ যদি শ্ব'ল্ডাৰতে পৰে চাওক, ইটাৰে সমানে ইটাৰে মাৰিম, শ্ব'ল্ডাৰ যেনেকৈ ডাম্বেল মাৰোঁ। যিমান পাৰে লাহে লাহে কৰিব, তেতিয়া প্ৰেছাৰটো ভালকৈ পৰিব। চ' ইমান হেভি ৱেইট নহয়, লাহে লাহে কৰিব। যিমান পৰিব তিমান আপোনালোকৰ প্ৰেছাৰটো বেছিকৈ পৰিব। এতিয়া সমানে লৈ বেণ্ড, ৰবৰ বেণ্ড দেখিছে, ৰবৰ বেণ্ড এতিয়া আমি এতিয়া চেষ্টৰ এইটো বেণ্ডেৰে সকলোখিনি প্ৰগ্ৰাম কৰিব পাৰি। বেক, বাইচেপ, ট্ৰাইচেপ, শ্ব'ল্ডাৰ চবতে কৰিম। এতিয়া আমি চেষ্টৰ কৰিম। এতিয়া এইটোৱে বাকীটো আপোনাৰ ঘৰটো বহি থ'ব। এতিয়া শ্ব'ল্ডাৰো কৰিব এইটো চিষ্টেমত। আমি শ্ব'ল্ডাৰ লেভেলত যিমানটো শ্ব'ল্ডাৰ ওপৰত আছে ইমান বেছি উঠাব নালাগে এইটো চিষ্টেমত। জাষ্ট এইটো চ' এতিয়া বাইচেপ আমি শ্ব'ল্ডাৰ মাৰিলোঁ, বাইচেপ মাৰিলোঁ। এতিয়া পুল আপ পুচাপ চবখিনি কৰিলোঁ। অসমীয়া কথাখিনি কওঁতে কিবা ভুল হৈ আছে, মিষ্টেক কৰিছে যদি, কিবা কৰিছে যদি মিষ্টেক কমেণ্ট কৰি জনাব। তেতিয়া আমি ফেমিলি পেক কিমান বনাম, 6 পেকটো অলপ ধ্যান দিওঁ। আমি এতিয়া যেনেকৈ আগত পুল আপ মাৰিছিলোঁ, পুল আপৰ যোনটো বাৰ আছিলে, ধৰক এইটো বাৰ আমি এতিয়া এপছত ধ্যান কৰিম। চাওক সেনেকৈ এপছত মাৰোঁ, লাইক ধৰিব চিষ্টেমত। চ' বাৰ বা মইতো ৱেইট কৰিছোঁ, আপোনালোকে বাৰটো কৰিব। আপুনি বহুতখিনি
মানুহৰে পেটৰ প্ৰব্লেম, পেটটো ডাঙৰ থাকে, পেটটো কমাব, কেতিয়া কমিব, কেনেকৈ কমিব এইটো আপোনালোকে চিন্তা কৰি থাকে। চ' পেটৰ কাৰণে আপোনালোকে য'তেও কৰিব পাৰে, এইটো এক্সাৰচাইজটো য'তো কৰিব পাৰে, আপোনালোকে বিচনাতো কৰিব পাৰে, ঘৰত কৰিব পাৰে, য'তেই হ'লক আপোনালোকে য'তে জেগা পায় তাতে কৰিব। চ' আপুনি হাতটো দিব এনেকৈ, এইটো চিষ্টেমত দিব, ভৰি সমানে পিছত নিব, ষ্ট্ৰেইটত যিমান পাৰে ফিট কৰিব, পেটটো ওপৰত দাঙিব। এই চিষ্টেমত যিমান পাৰে 5 মিনিট 10 মিনিট আপোনালোকে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। প্ৰথমেতো নোৱাৰিব, 1 মিনিটো নোৱাৰিব। চ' আপোনালোকে ট্ৰাই কৰিব, যিমান পাৰে আপোনালোকে 100% দিব, যাতে 5 মিনিট বা বেছি যায়। চ' পেটটোৰ ওপৰত দিব, যিমান পৰিব আপোনালোকৰ পেটৰ প্ৰেছাৰ পৰিব, আপোনালোকে জানে, গম পাইছে। সেইটো অলপ কৰি থাকিব। যদি আপোনালোকে অসুবিধা হয় তেনেহ'লে অলপ ডাউনো কৰিব পাৰিব এনেকৈ, কিন্তু ফটকৈ নালাগিব। যিমান পাৰে আপোনালোকে যিমান বিষ সহ্য কৰিব পাৰে সিমান কৰিব এইটো চিষ্টেমত। এতিয়া যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আপোনালোকে। এতিয়া লাষ্টত এইটো দেখুৱাই লওঁ। আপোনালোকে যদি পাৰে পেৰেলেল বাৰ থাকে, পেৰেলেল বাৰত কৰিব পাৰিব, কিন্তু যদি পেৰেলেল বাৰ নাই, এইটো চিষ্টেমত চেষ্টৰ কাৰণে হয়, ভাল হয়। আপোনালোক দেখুৱাইছোঁ কেনেকৈ কৰিব। ইটা দুটা লৈ সমানে ইটা ল'ব আৰু পুচাপ কৰিব। কেনেকৈ পুচাপ কৰিব দেখুৱাইছোঁ আপোনালোকক। সমান জেগাত আনিব এনেকৈ, এইটো চিষ্টেমত যাব, ভৰিটো ফিট কৰিব, যিমান পাৰে ফিট কৰিব। এইটো সমানে আগফালে উঠিব চেষ্টা কৰিব। এইটোৱে কি হয় গাইছ, আপোনালোকৰ চেষ্টটো যোনটো আপোনালোকৰ লোৱাৰ, এইটো আপাৰ, এইটো লোৱাৰ চেষ্ট, দুটাৰ মাজত এটা যোনটো আপাৰ চেষ্টত পূৰা প্ৰেছাৰ পৰিব। যেনেকৈ মই দেখুৱাইছোঁ আপোনালোকে চাওক। প্ৰথমে এইটো কৰি লৈ যেতিয়া ডাউন যাব, যিমান পাৰে ডাউন যাব, তো সমানে আগফালে উঠিব। চাওক আগফালে উঠিলে প্ৰথমে আপাৰ চেষ্ট কিমান ধুনীয়াকৈ পৰে, সমানে যাব। এইটো চিষ্টেম লাইক এইটো। চ' গাইছ আপোনালোকক আজি সৰু মেছেজ এটা দিলোঁ ফিটনেছৰ ওপৰত, যাতে এই লকডাউনৰ সময়ত পজিটিভ আৰু হেল্থি হৈ থাকে। তাৰে কামনা কৰি ভিডিঅ'টো, যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড লগত শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোক যদি এনেকুৱা ধৰণৰ ভিডিঅ' বেলেগ লাগে, আপোনালোক ছেপাৰেট ধৰক বাইচেপ, ট্ৰাইচেপ, শোল্ডাৰ, লেগছ সকলোখিনি প্ৰগ্ৰাম যদি এটা ছেপাৰেট ভিডিঅ' লাগে এই লকডাউনৰ সময়ত ঘৰতে হোম ৱৰ্কআউটৰ, চ' আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় ভিডিঅ' আনিব চেষ্টা কৰিম। চ' আজিলৈ ভিডিঅ' বনাইছে, আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। জয় আই অসম।